আজি এই ভিডিঅ'টোত গোটেই বিশ্বজুৰি বিয়পি পৰা কৰোনা ভাইৰাছ সম্পৰ্কে আলোচনা কৰিম। আমি সকলোৱে দেখিছোঁ যে কেনেকৈ এই ভাইৰাছে এখন দেশ মৰিয়ালি সদৃশ কৰি পেলাইছে, আৰু সেইবাবে চৰকাৰে যি লকডাউন দিছে সকলো ঘৰতে থাকক আৰু সুৰক্ষিত থাকক। এতিয়া আমি চাওঁ আহক কোনখন দেশ কিমান পৰিমাণে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে, আৰু সেই চাবলৈ হ'লে আপোনালোকে এটা গুগল ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ইয়াত টাইপ কৰিব covid19india.org। দেখিছে COVID-19 ট্ৰেকাৰ ইণ্ডিয়া, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা স্ক্ৰীনত দেখা পাব। ইয়াতে আপোনালোকে চাব পাৰিব, সকলোবোৰ ট্ৰেক কৰিব পাৰিব। প্ৰতিটো লাষ্ট আপডেট ইয়াত দেখাইছে আপোনাৰ 14 মিনিটছ এগো লাষ্ট আপডেট দি গৈছে। ইয়াত প্ৰতিটো আপডেট ৰিচেণ্ট আপডেট পাব ইয়াত, আৰু আপোনালোকে ইয়াতে আহি চাব পাৰিব। ইয়াত দেখিছে কিমান কনফাৰ্ম হৈছে এতিয়া কৰোনা ভাইৰাছৰ 1442, আৰু এক্টিভ হৈ আছে 1253, ৰিকভাৰ্ড হৈছে 142, আৰু ডিজিজ হৈছে 47 জন বৰ্তমানলৈকে মৃত্যুৰ মুখত পৰিছে। আৰু এটা ভাল খবৰ যে 142 জন ৰিকভাৰ্ড হৈছে, ঘূৰি আহিছে, সুস্থ হৈছে তেওঁলোক। ইয়াত চাব পাৰিব গোটেই ষ্টেট কেইখনৰ নাম আছে, কোনখন ষ্টেটত কিমান পৰিমাণে কৰোনা ভাইৰাছ হৈছে তাত চাব পাৰিব, কিমান মৃত্যুৰ মুখত পৰিছে। প্ৰথম দেখিছে মহাৰাষ্ট্ৰ 248 কনফাৰ্ম, আৰু এক্টিভ 199, আৰু ৰিকভাৰ্ড হৈছে 39 জন, আৰু মৃত্যুৰ মুখত পৰিছে 10 জন। কেৰেলাত হৈছে 234, এক্টিভ হৈছে 212, ৰিকভাৰ্ড হৈছে 20, আৰু ডিজিজ হৈছে 2 জন। উত্তৰ প্ৰদেশত কনফাৰ্ম হৈছে 101, আৰু এক্টিভ হৈছে 84, ৰিকভাৰ্ড হৈছে 17, আৰু এতিয়ালৈকে এজনো মৃত্যুৰ মুখত পৰা নাই। কৰ্ণাটকত আছে 98, এক্টিভ হৈছে 89, ৰিকভাৰ্ড হৈছে 6 জন, আৰু এতিয়ালৈকে বৰ্তমানলৈকে 3 জন মৃত্যুৰ মুখত পৰিছে। দিল্লীত কনফাৰ্ম 97 জন, আৰু এক্টিভ হৈছে 89, ৰিকভাৰ্ড 6 জন, আৰু মৃত্যুৰ মুখত পৰিছে 2 জন। ৰাজস্থানত 93, আৰু এক্টিভ হৈছে 90, ৰিকভাৰ্ড হৈছে 3 জন, আৰু এতিয়ালৈকে এজন মৰা নাই। তেলেংগানাত হৈছে 77, এক্টিভ হৈছে 55, আৰু ৰিকভাৰ্ড হৈছে 14, ডিজিজ হৈছে 8 জন। তামিলনাডুত 74, এক্টিভ হৈছে 67, ৰিকভাৰ্ড হৈছে 6 জন, আৰু ডিজিজ হৈছে 1 জন। গুজৰাটত হৈছে কনফাৰ্ম 73, আৰু এক্টিভ হৈছে 62, আৰু ৰিকভাৰ্ড হৈছে 5, আৰু ডিজিজ হৈছে 6 জন। মধ্যপ্ৰদেশত 66, আৰু এক্টিভ হৈ আছে 62, আৰু ডিজিজ হৈছে 4 জন। তেনেকে সকলোবিলাক ৰাজ্যৰ ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰিব। ইয়াত দেখিছে আপোনালোকে, ইয়াত চাব পাৰিব।